নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা সৰু প্ৰচেষ্টা উপস্থাপন কৰিবলৈ আছোঁ আপোনালোকৰ আগত। এই প্ৰচেষ্টাটোৰ লগত সংগতি ৰাখি আজি মোৰ ইউটিউব চেনেলটো খুলিছোঁ। আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো, আৰু মোৰ প্ৰচেষ্টা লগত সংগতি ৰাখি যোনটো ভিডিঅ' আজি বনাইছোঁ, এইটো যদি আপোনালোকৰ ভাল লাগে ভিডিঅ'টো তো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। মোৰ বয়স তেনেই কম, আৰু মই এটা ঘৰুৱা প্ৰচেষ্টা মোবাইলত দেখি আজি এটা কৰ্ম হিচাপে মই এটা প্ৰচেষ্টা এটা কৰিছোঁ। কিন্তু এইটো চিমেণ্টৰ ব্ৰিক ব্লক যোনটো কয়, চিমেণ্ট কংক্ৰিট ব্ৰিক, তাৰে মই ঘৰুৱা হিচাপত ঘৰুৱাভাৱে বনাবলৈ চাওক। হৈছে নাই আপোনালোকে কমেণ্টৰ দ্বাৰা জনাব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, আৰু বেল আইকনটো প্ৰেছ কৰি থ'ব, যাতে মোৰ নতুন প্ৰচেষ্টা আপোনালোকে আপলোড কৰা মাত্ৰকে চাবলৈ পায়। চাওক, এই কংক্ৰিট মিক্সিংখিনি ভৰাই দিছে ফৰ্মাটোত। আৰু অলপ খুন্দিবলগীয়া হয়, কাৰণ কি কংক্ৰিটখিনি ঠাচ খাব লাগিব। এইটো মই কাম হিচাপে নহয়, আজৰি সময়ত অকণ পাৰ কৰিবৰ কাৰণে এইটো কাম হাতত লৈছোঁ। প্ৰচেষ্টা এইটোৱে, এটা সকলোলৈ এটা মেছেজ যে মাটিৰ ইটা মোৰ এটা পৰিকল্পনা নাই, মাথো বেলেগ একো হেৰি নাই। আপোনালোকক এটা জাষ্ট মই মোৰ মনৰ ফিলিংটো কৈছোঁ যে ইটা ভাটা এইবিলাকতো বায়ু প্ৰদূষণ হয়, জ্বলাই দিয়ে। ইয়াৰ লাইফ কোৱালিটি কেনেকুৱা হ'ব নাজানো, কিন্তু সেইটো যথেষ্ট ভাল, বেয়া বুলি নাই কোৱা। কিন্তু প্ৰদূষণ অলপ হয়, কয়লা জ্বলাবলগীয়া হয়। তাৰ ভাবিছোঁ কি ঘৰতে যদি এনেকৈ মোৰ কাৰণে নিজৰ কাৰণে বনাব পাৰোঁ, তো আগলৈ যদি বিজনেছৰ ৰূপ লয় নাজানো। বহুত ঠাইত এইটো বিজনেছ চলি আছে। তো মই এনেকৈ এটা প্ৰচেষ্টা কৰি এটা বনাইছোঁ। আপোনালোকে কমেণ্টৰ দ্বাৰা জনাব কেনেকুৱা হৈছে। তো আজিলৈ ইমানেই। আকৌ লগ পাম নতুন এটা ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই।